বিষয়ে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 2024 বৰ্ষত ডিচেম্বৰ মাহত হ'বলগীয়া ছেকেণ্ড ইউনিট টেষ্ট ক্লাছ 10 আৰু 9 কিছুমান ডিষ্ট্ৰিক্টত ইতিমধ্যে ৰুটিন পাব্লিছ কৰিলেই আৰু চিলেবাছো দিয়াৰ ব্যৱস্থা কৰিছে স্কুলসমূহত। তেওঁ যিসকল ষ্টুডেণ্টে পোৱা নাই তেওঁলোকৰ বাবে মই চিলেবাছখন অৱগত কৰাই দিওঁ বা বুজুৱাই দিছোঁ। গণিত পা প্ৰথম চেপ্টাৰ 5 আহিব সমান্তৰাল প্ৰগতি আৰ্থমেটিক প্ৰগ্ৰেশ্যন। দ্বিতীয়তে বৃত্ত আহিব 10 নম্বৰ অধ্যায় চাৰ্কলছ। 3 নম্বৰত অংকন আহিব কনষ্ট্ৰাকশ্যন চেপ্টাৰ 11। চতুৰ্থত পৰিসংখ্যা আহিব অৰ্থাৎ ষ্টেটিষ্টিক্স চেপ্টাৰ 14। ইয়াৰ পাছতে আমি যদি বিজ্ঞানলৈ যাওঁ, বিজ্ঞানত প্ৰথমতে আহিব আপোনাৰ চেপ্টাৰ নম্বৰ 3 ধাতু আৰু অধাতু মেটেলছ এণ্ড নন মেটেলছ। দ্বিতীয়তে আহিব আপোনাৰ অধ্যায় নম্বৰ 12 বিদ্যুৎ অৰ্থাৎ ইলেক্ট্ৰিচিটি। তৃতীয়তে আহিব আপোনাৰ অধ্যায় নম্বৰ 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ। ছ'চিয়েল চায়েন্সৰ চেপ্টাৰ নম্বৰ 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট এণ্ড নেশ্যনেল এৱেকিং ইন আছাম। দ্বিতীয়তে ভূগোল পাৰ্ট 2 পা এটা চেপ্টাৰ আহিব চেপ্টাৰ নম্বৰ 3 পৃথিৱীৰ ভূগোল জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড। 3 নম্বৰত ৰাজনীতি পাৰ্ট 2 পা তৃতীয় খণ্ড পা অৰ্থাৎ দ্বিতীয় অধ্যায়টো আহিব আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন দ্য ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন এণ্ড আদাৰ্ছ। অসমীয়া অৰ্থাৎ MIL পা প্ৰথম মই অসমীয়া আহিব দৃষ্টান্তৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি কানাই চাতুৰি আপোনাৰ শ্ৰীধৰ কন্দলীৰ দৃষ্টান্তৰ হৰেকৃষ্ণ ডেকা মই অসমীয়া চৈয়দ আব্দুল মালিক আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি আব্দুল ছাত্তাৰ। ব্যাকৰণত আপোনালোকৰ যিটো চিলেবাছ আছে সেইটো চাব পাৰে। খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীত শব্দ জ্যোতি চিহ্নৰ ব্যৱহাৰ এইখিনি আপোনালোকে চাই যাব। তাৰপিছত ইংলিছত আহিলোঁ আপোনাৰ এনিমেল। দ্বিতীয়তে হ'ল আপোনাৰ টি ফ্ৰম আছাম। তৃতীয়তে দ্য টেলছ অফ ক্ৰাষ্টাৰ্ড দ্য ড্ৰেগন। ছাপ্লিমেণ্টাৰী হিচাপত আপোনালোকৰ ফুটপ্ৰিণ্টটো পঢ়ি আহিব। গ্ৰামাৰ ছেকশ্যনত ভাৰ্ব ফ্ৰেছেছ চেণ্টেন্স কাৰেকশ্যন ছাবষ্টেন্স ৰাইটিং স্পকেন ইংলিছ টু আছামিজ। মাৰ্ক ডিষ্ট্ৰিবিউশ্যনৰ পেটাৰ্ণটো আপোনালোকক কৈ দিওঁ। গোটেইকেইটাৰ সম্ভৱ হ'ব যদি আপোনালোকে কমেণ্টত বিচাৰে যে মোক প্ৰত্যেকটো ছাবজেক্টৰ লাগে। মই ইংলিছৰটো আপোনালোকৰ আগত বিতংভাৱে কৈছোঁ। ছেকশ্যন 8 1 into 7 অৰ্থাৎ 1 মাৰ্কৰ 7টা কুৱেশ্যন থাকিব, 1 মাৰ্কৰ 8টা কুৱেশ্যন থাকিব, 1 মাৰ্কৰ 4টা কুৱেশ্যন থাকিব, 1 মাৰ্কৰ 3টা কুৱেশ্যন থাকিব। ছেকশ্যন B 2 মাৰ্কৰ 2টা কুৱেশ্যন থাকিব, 4 মাৰ্কৰ 2টা কুৱেশ্যন থাকিব। ছাপ্লিমেণ্টাৰী বুকখনৰ পৰা 4 মাৰ্কৰ 2টা কুৱেশ্যন থাকিব 8 মাৰ্কৰ। আপোনাৰ এই যিটো 4 into 2 দেখিছে 8 মাৰ্কৰ এইটো ছাপ্লিমেণ্টাৰী পৰা ইনক্লুড কৰা হৈছে। তাৰপিছত পেছেজ এটা আহিব যিটো 1 মাৰ্কৰ 3টা কুৱেশ্যন থাকিব, 2 মাৰ্কৰ 1টা কুৱেশ্যন থাকিব। তাৰপিছত ট্ৰেঞ্চলেশ্যন পাব আপোনালোকে 8 নম্বৰত। ট্ৰেঞ্চলেশ্যন থাকিব আপোনাৰ 6টা আছামিছলৈ ট্ৰেঞ্চলেট কৰিব লগা হ'ব। নতুবা অবলিকত ছাবষ্টেন্স পাব অৰ্থাৎ আপোনালোকৰ 10-12 লাইনমান ইংৰাজীত আপোনালোকে এটা ঘটনা পাব যিটো অসমীয়াত ট্ৰান্সলেট কৰিব লগা হ'ব। 9 নম্বৰত অৰেল আছে যিটো আপোনালোকে টিচাৰে কেনেধৰণে আপোনালোকক কৰায়, হয়তো স্কুলতো কৰাব পাৰে, এইটো
বা তাতে কেনেকৈ কৰিব সেইটো স্কুলে জানিব বা টিচাৰে জানিব। যদি আপোনালোকক ইয়াৰ বাদে এই আপোনাৰ ইংলিছটোৰ বাদে বেলেগ কিবা ছাবজেক্টৰ আপোনালোকৰ মাৰ্কিং ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণটো লাগে, অৰ্থাৎ কেনেদৰে কোনটো ছাবজেক্টৰ পৰা কিমান কাটিব যদি লাগে তেন্তে মোক জনাব পাৰিব। আৰু মই ইংলিছৰ বিশেষকৈ এই যিকেইটা ছাবজেক্টৰ পৰা কুৱেশ্যন কাটিব সেইকেইটা কুৱেশ্যনৰ মই MCQ আৰু 2 নম্বৰ মাৰ্কৰো আৰু 3 নম্বৰ মাৰ্কৰো দিবলৈ আৰু 4 নম্বৰ মাৰ্কৰো দিবলৈ মই চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে প্ৰথমতে আপোনালোকৰ ওচৰলৈকে নটিফিকেশ্যনটো যায়। যথাসম্ভৱ এই চেনেলটোত প্ৰত্যেকটো ছাবজেক্টৰ ওপৰতে MCQ দিবলৈ চেষ্টা কৰিম। যদি কোনোবা ষ্টুডেণ্টৰ কোনোবা এটা ছাবজেক্টটো উইক আছে আৰু সেই ছাবজেক্টটো ইয়াত আলোচনা কৰিব লাগে, মোক হোৱাটছআপ নম্বৰত ফটো মাৰি বা কমেণ্টত আপোনালোকে জনাব পাৰিব যাতে মই সেই বিষয়ে ইয়াত আলোচনা কৰিব পাৰোঁ। ধন্যবাদ।